বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল, আজিৰ ভিডিঅ'টো বিশেষকৈ সেইসকলৰ বাবে যিসকলে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পৰ্টেলত। আপুনি যদি মোৰ এইটো ভিডিঅ' নতুন চাই আছে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ৰাখিব। এনেকুৱা ইতিমধ্যে আবেদন কৰিছে সকলোৰে বাবে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ। প্ৰথমতে কওঁ যে যিসকলে নতুনকৈ আবেদন কৰিছিল PM কিষাণ সন্মান নিধিৰ পৰ্টেলত, এইসকলৰ নাম একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে এইটো ভিডিঅ'ত দেখুৱাম। বন্ধুসকল, আপোনালোকে প্ৰথমতে মোবাইলৰ স্ক্ৰীনত ভালকৈ লক্ষ্য কৰক। আপুনি আপোনাৰ মোবাইলত গুগল বা ক্ৰমত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি ইয়াত PM কিষাণ বুলি সাৰ্চ কৰিব। PM কিষাণ মাৰাৰ লগে লগে এনেকুৱা আহি যাব। ইয়াত আপুনি ক্লিক কৰি দিব pmkisan.gov.in। ওপৰত যিটো লিংক আহিব ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে PM কিষাণ সন্মান নিধিৰ অফিচিয়েল পেজত আহি যাব। আপুনি নতুনকৈ আবেদন কৰিছিল, আপোনাৰ নামটো একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে আপুনি চাব। সেইকাৰণে আপুনি তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত পেমেণ্ট ছাকচেছ তাৰ তলফালে দেখিবলৈ পাব ফাইনেন্সিয়েল ইয়েৰ। আপুনি ইয়াত জাষ্ট 2022-2023 ৰাখিব, এইটো টিক মাৰ্ক লগাই দিব। তাৰ পাছত আপোনালোকে পিৰিয়ডটো আগষ্ট নৱেম্বৰত ৰাখি দিব। ৰখাৰ পিছত ডেছবৰ্ডত ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজত আহি যাব। আপুনি ইয়াত দেখিবলৈ পাইছে ভিলেজ ডেছবৰ্ড। আপুনি ইয়াত কেইটামান বস্তু চিলেক্ট কৰিব লাগিব। আপুনি ইয়াত ফাৰ্ষ্টত চিলেক্ট ষ্টেটত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত দ্বিতীয়তে আপুনি ডিষ্ট্ৰিক্ট, আপোনাৰ ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত তৃতীয়তে আপুনি সাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত চতুৰ্থতে আপুনি 4 নম্বৰত আপোনাৰ ভিলেজটো অৰ্থাৎ আপোনাৰ গাঁৱটো চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পাছত জাষ্ট আপুনি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজত আহি যাব। ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজত আহি যাব। আপুনি ইয়াত বহুকেইটা অপশ্যন দেখিবলৈ পাব। চামাৰী, পেমেণ্ট ষ্টেটাছ, আধাৰ অথেণ্টিকেশ্যন ষ্টেটাছ, অনলাইন ৰেজিষ্ট্ৰেশ্যন। আপুনি জাষ্ট অনলাইন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। আপুনি ইয়াত দেখিবলৈ পাইছে অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছ। টোটেল ৰেজিষ্ট্ৰেশ্যন ৰিচিভ 5, একচেপ্ট 4 আৰু ৰিজেক্ট 0, পেণ্ডিং 1। তাৰমানে ইয়াত 5 জনে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিছিল, 4 জনে একচেপ্ট হৈ গ'ল অলৰেডি। ৰিজেক্ট এতিয়ালৈকে এজনেৰো হোৱা নাই আৰু এজনৰ পেণ্ডিঙত আছে। এইটো ৰিজেক্ট হ'ব নে একচেপ্ট হ'ব এতিয়ালৈকে ক'ব নোৱাৰি। ইয়াত তলফালে দেখিবলৈ পাইছে যে নামবিলাক এইকেইজনে অনলাইন আবেদন কৰিছিল। ইয়াত কাৰ কাৰ একচেপ্ট হৈছে, কাৰ কাৰ ৰিজেক্ট হৈছে সকলো দেখা পাইছে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। আপুনি যদি মোৰ ভিডিঅ'টো প্ৰথম চাই আছে তেনেহ'লে মোৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰ সকলোতকৈ আগত পাবলৈ। আৰু যদি ফেচবুকত চাই আছে মোৰ পেজ ফ'ল' কৰি অল নটিফিকেশ্যন অন কৰি ৰাখিব। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টোত এটা লাইক কৰি বেছি শ্বেয়াৰ কৰি দিব। আৰু PM কিষাণ সম্পৰ্কে কিবা জানিবলৈ থাকিলে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।